থেংক ইউ দাদা এনেকৈ সন্মুখত বহি শিল্পী কেনেকৈ কৰি যাব লাগে উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভণি ঘটিছে আপোনালোকক ৰাতিপুৱাই আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ এই যি এক শোভা এই গোটেইখিনি আপোনালোকক দেখাবলৈ ওলাইছোঁ ইয়াৰ লগতে অন্যান্য যিখিনি কাৰ্যসূচী চলি থাকিব গোটেইখিনি আপোনালোকৰ বাবে আগবঢ়াম গতিকে আপোনালোকে চাই থাকিব টাইগাৰ চাপো আপোনালোকৰ মাজত অনুৰাগৰ সৈতে নমস্কাৰ আজি সন্ধিয়া হ'ল সন্ধিয়াৰ লগে লগে আমাৰ চাৰিওফালে বিহু উদযাপনৰ যিখিনি প্ৰস্তুতি সাংস্কৃতিক সন্ধিয়াৰ বিষয়ে আৰম্ভ হ'বলৈ গৈ আছে তো আমাৰ পিছফালে চাব পাৰে কাৰ্যালয়ত আমাৰ সকলোবোৰ বিষয়ববীয়া নৃত্য সম্পাদককে ধৰি সকলো বহি আছে আপোনালোকক বিহুখন যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ষ্ট্ৰাইকাৰ ষ্টেটাছ মাজত উপস্থিত হৈছে এই সঞ্জীৱ নাৰায়ণ দেৱ প্ৰাগ চেনেলৰ স্বত্বাধিকাৰী তথা বিশিষ্ট পৰিচালক সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণ ইয়াৰ পিছত এখন চেলেঙেৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মাধৱ দাসে ইয়াৰ পিছত অসমীয়া জাতীয় জীৱনৰ স্থানেকি এটি জাতিৰ সম্বৰ্ধনা জনাব আধ্যাত্মিক সংঘৰ সভাপতি তথা
চকীকেইখনো একে আছে, একে জেগাতে বহি আছে। খালি লকডাউন হৈ গ'ল যে সিহঁতৰ কোলাত এটা এটা কেঁচুৱা আছে। তথাপিও কথাতে কয় নহয় বোলে নলমৰি গজালি উঠে, হয়নে? বায়েকহঁত গুচি গ'ল, ভনীয়েকবোৰতো আছে। আপোনালোকে কিতাপত পঢ়িছে, দাদা একো ভাল লগা নাই, হয়নে? কৈছেনে? থেংক ইউ। আপুনি কৈছে ন দাদা? আহকচোন, ভাল লগা কিবা এটা কৈ থৈ যাওক, মই বিৰাট ভাল পাম। আহিবনে দাদা? তেখেতৰ কাৰণে এটা হাত চাপৰি। থেংক ইউ দাদা, এনেকৈ সন্মুখত বহি শিল্পী কেনেকৈ কৰি যাব লাগে। থেংক ইউ। বাৰু যি নহওক, কথাতে আছে বোলে তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে। আগতে দেখা সৰু সৰু ছোৱালীবিলাকৰ এতিয়া ৩-৪কৈ বৰফেন আছে। বগাৰ মাজত অশোক চক্ৰ, চিত্ৰ জিলিকি ৰয়, সিহঁতৰ মাজত নিশ্চয় কোনোবা খালী আছে, মোৰ মনটোৱে কয়। হালধীয়া চৰায়ে বাও ধান খায়, হালধীয়া চৰায়ে বাও ধান খায়, ধুনীয়া ধুনীয়া ছোৱালীবিলাকে টপা আঙুলহে পায়।